হেল্ল' এভৰিৱান, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিনা মোৰ চবেই সোধা প্ৰশ্ন এটা উত্তৰটো আজি দিছোঁ। মই এইকেইদিনা এটা বিশেষ কাৰণত ব্যস্ত হৈ আছিলোঁ, সেইকাৰণে মই দোকানখন বন্ধ কৰি থৈছোঁ। আৰু মই এইগৰাকী দেখিছেনে, মোৰ লগত গৈছে যে তেওঁ বাৰ লগতে মই নিজৰ কাম এটাত অহা যোৱা কৰি থাকিবলগীয়া হৈছে এইকেইদিন। বাৰু যি কি নহওক, মোৰ কামটো 1-2 দিনৰ ভিতৰতে পূৰাপূৰি খতম হৈ যাব আৰু তেতিয়া মই দোকানখন কণ্টিনিউৱাছলি খোলা থ'ম আৰু আপোনালোকৰো প্ৰব্লেম নহ'ব। আজি বহুত দূৰৰ পৰা মানুহ দুগৰাকীমান আহিও মোক নাপালেহি, কাৰণ তেওঁলোকৰ কিছুমান বস্তু মোৰ দোকানত ৰাখোঁ আৰু সেইকাৰণে তেওঁলোকৰ চাগে অসুবিধা হৈছে, মই বুজি পাইছোঁ। কিন্তু উপায় নাই, মোৰ নিজৰ কামটো নকৰিলেও নহয় যিহেতু নেকি। আৰু দেখিছেনে, আমি সদায় দুজনী অহা যোৱা কৰি বেয়াও লাগিছে, খতম হ'ব হৈছে। বাৰু একো নাই, লগ পাই থাকিম, ঘৰৰ ওচৰৰে মানুহ। আৰু এইফালে চাওকচোন, অলপ দিনৰ আগতে আপোনালোকে চাগে শুনিছিলে এক্সিডেণ্ট এটা হৈছিলে বুলি। দলঙৰ তলত ট্ৰাকখন সোমাই পৰিছিলে আৰু সেই ট্ৰাকখন এতিয়া লাহে লাহে জিলিকিবলৈ ধৰিছে আৰু চাগে উলিয়াব পাৰিব অলপ দিনৰ পাছত। সেয়া মই তাকে আপোনালোকক দেখাইছিলোঁ। হয়তো আপোনালোকে মোবাইলত ভালকৈ ধৰা নপৰে, এনেই অৰিজিনেলকৈ চালে মানে আপোনাৰ ওলাই থাকে গাড়ীখনৰ অলপ অংশ। আচলতে এইকেইদিনা সদায় অহা যোৱা কৰি মানুহবিলাকৰ মুখতো শুনা মতে কোনো মানুহে কিন্তু ইয়াত দুখ পোৱা নাই। আমি শুনিছিলোঁ আকৌ কোনোবা মানুহৰ মৃত্যু হৈছিলে। বাৰু একো নাই হোৱা বুলি ক'লত বাৰু ভালেই লাগিলে শুনি। আৰু এইফালে চাওকচোন, ঘূৰি আহি আমি ডিমৌ পালোহি। আহি পাই পিনে আমি সোমালোগৈ মেলাত। চাওকচোন, আমাৰ বাইদেৱে আকৌ চান্স পাওঁতে মাৰ্কেট ছাৰ্ভেটো কৰিও গৈছে দেই ইয়াত। আৰু এইফালে চাওকচোন, মৰমৰ জেচলিন বাইদেৱে দিয়া মৰমৰ টোপোলা। ধন্যবাদ দেই, এই দুদিনতে ইমানখিনি মৰম দিয়াৰ বাবে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। তেন্তে আজিলৈ বাই।